আমি অসমৰ ৰাইজ যদি আমি অসমৰ ৰাইজ নহয় আমি যদি ভাৰতীয় ভোটাৰ নামে গুলি কৰি মাৰি পেলাই দিওঁ আমি অসমৰ ৰাইজ যদি আমি অসমৰ ৰাইজ নহয় আমি যদি ভাৰতীয় ভোটাৰ নামে গুলি কৰি মাৰি পেলাই দিওঁ ইলেক্ট্ৰনিক আৰু প্ৰিণ্টিং মিডিয়াৰ সাংবাদিক বন্ধুসকল আজি আপোনালোকক এটা বিশেষ কাৰণবশত মই আমন্ত্ৰণ জনাইছোঁ আপোনালোকে সবে জানে ইয়াৰ আগতো মই এমপ্লয়মেণ্ট সম্পৰ্কে যেতিয়া স্পেচিয়েল টেট পৰীক্ষা হৈছিল আমাৰ তাত চেণ্টাৰৰ কথা আমি মানে ডিমাণ্ড দিছিলোঁ মুখ্যমন্ত্ৰীলৈকে সেৱালৈকে বা কনচাৰ্ণ ডিপাৰ্টমেণ্টলৈকে আমি দিছিলোঁ কিন্তু আমি ইয়াতে কোনো ধৰণৰ চেণ্টাৰ পোৱা নাছিলোঁ আমি একেবাৰে প্ৰান্তীয় অঞ্চলৰ মানুহ আমি কোনো ধৰণৰ সুবিধা নাপাওঁ এইবাৰ থাৰ্ড গ্ৰেড মুখ্যমন্ত্ৰীয়ে বাৰ বাৰ 1 লাখ নিযুক্তিৰ কথা কৈ আহিছে যোৱা 3 বছৰৰ পৰা আৰু সেই 1 লাখ নিযুক্তিৰ কাৰণে এডিআৰ আণ্ডাৰত আপোনালোকে সবে জানে থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেডৰ কাৰণে 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰ ডেট নিৰ্ধাৰণ কৰা হৈছে থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেড আৰু আমি লক্ষ্য কৰিছোঁ যে আমাৰ জিলাৰ পৰা 6419 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষা দিবৰ কাৰণে মনস্থ কৰিছে চাকৰি কিমান পাব আমি নাজানো কিন্তু আমাৰ ইয়াত পৰীক্ষা দিবৰ কাৰণে প্ৰিপাৰেশ্যন চলাইছে ফৰ্ম ফিল আপ কৰিছে আৰু তেখেতসকল পৰীক্ষা দিব আমি অতি আচৰিত হৈছোঁ যে এই পৰীক্ষাৰ চেণ্টাৰ গোটেই কিয় দক্ষিণ শালমাৰা মানকাচৰ ধুবুৰী গোৱালপাৰা গোটেই মানে পোষ্ট মানে এক্সামিনেশ্যনটো গুৱাহাটীত কিয় যোৱাকাইলৈ মোৰ জিলা প্ৰশাসনৰ এটা ভয়েস মেছেজ বা তেখেতৰ এটা সাৰ্কুলাৰ মই পাইছোঁ আৰু সেইটো দেখিছোঁ তেখেতসকলে কৈছে যে আমাৰ যেহেতু 6419 গৰাকী পৰীক্ষাৰ্থী এই গোটেইখিনি আমি গুৱাহাটীত কেনেকৈ লৈ যাম বা কেনেকৈ যাব মই আচৰিত হৈছোঁ যে জিলা প্ৰশাসনে কৈছে যে আমাৰ জিলাৰ পৰা অকল 1000 মানুহে মই ক'ব বিচাৰিছোঁ 1000 মানুহ নহয় যিকেইটা নাইট ছুপাৰ আছে বা যিকেইটা ডে ছুপাৰ আছে হায়েষ্ট 500-700 মানুহ যাব পাৰিব একদিনত তো তেখেতসকলে 10 তাৰিখৰ পৰা যাব দিছে যদি বাছত 10 তাৰিখত যায় আপুনি যাওক আজি কোনো বাছত টিকিট নাপায় এই 6000 6500 যিখিনি আমাৰ ইয়াত থাকিব 6419 গৰাকী তেখেতসকলে যাব কেনেকৈ পৰীক্ষা দিব 10 তাৰিখত যদি যায় 15 তাৰিখত যদি পৰীক্ষা হয় 5 দিন আগতীয়াকৈ যাব লাগিব আৰু তাত পৰীক্ষা দি পিছদিনাখন আহিব নোৱাৰে চৰকাৰী বাছত আহিব নোৱাৰে কাৰণ এইটো আৰু 5 দিন দ্যাট মিন্স 10 দিন মান লাগিব ইয়াৰ পৰা ট্ৰান্সপৰ্টেশ্যন কৰোঁতে আহোঁতে যাওঁতে আমি আচৰিত হৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ হঠকাৰী সিদ্ধান্ত শিক্ষামন্ত্ৰী কেনেকৈ হঠকাৰী সিদ্ধান্ত ল'ব পাৰে বা আমাৰ এমপ্লয়মেণ্ট যিটো ছিষ্টেম আমাক কি চাকৰিৰ পৰা বঞ্চিত ৰখাৰ এটা কৌশল নেকি ইয়াত আপোনালোকে জানে অসমৰ সবতকৈ দৰিদ্ৰ মানুহ আমাৰ জিলাত এই মানুহখিনি কেনেকৈ গুৱাহাটীত যাব এটা প্ৰাইভেট গাড়ী ল'বলৈ গ'লে 7000 টকা ভাড়া লয় আৰু 7000 দুজন বা তিনিজন গ'লে ছোৱালীবিলাক গ'লে এজন ল'ৰা লগত এজন বয়সীয়া গাৰ্জেন লগত যাব লাগিব এক্সপেন্সটো কিহত আহিব অন এন এভাৰেজ যদি আমি হিচাপ কৰোঁ যে গাড়ী এটা লৈ গ'ল বা 5 দিন আগত যদি বাছত গ'ল 5 দিন পিছত যদি আকৌ 4 দিন পিছত যদি আহিল লগত এজন গাৰ্জিয়ান লগত লৈ যদি যায় আৰু এই পৰীক্ষা দি আহোঁতে যদি 10 দিন সময় লাগি যায় তেতিয়াহ'লে 11 দিন সময় লাগি যায় ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ কোৱা মতে তেতিয়াহ'লে কিন্তু আমাৰ পাৰ এক্সামি 10,000কে এভাৰেজ খৰচ আহিব 10,000 into 6,000 হিচাপ কৰক কিমান টকা হয় দ্যাট মিন্স এই পৰীক্ষাৰ নামত আমাৰ ডিষ্ট্ৰিক্টৰ পৰা এৰাউণ্ড 20 crore পইচা বেকাৰ যুৱক যুৱতীসকলৰ পৰা চৰকাৰৰ আমাৰ যিটো ছিষ্টেম ট্ৰেজাৰীত সোমাব বা আমাৰ ইয়াৰ পৰা খৰচ হ'ব ট্ৰেজাৰীত যিটো সোমাইছে সোমাব কিন্তু আমাৰ ইয়াত চাকৰি কেইজন পাব বাৰ বাৰ আমি কৈ আহিছিলোঁ যে থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেড চকীদাৰ চাকৰি এটা কৰিবৰ কাৰণে ডিষ্ট্ৰিক্টত আমাৰ যোগ্যতা নাই নেকি ডিষ্ট্ৰিক্টৰ মানুহখিনিয়ে ইয়াত থাৰ্ড গ্ৰেড চকীদাৰ পিয়নৰ চাকৰি কৰিবৰ কাৰণে মানুহ নাই নেকি চাৰ্কিট হাউচত সিদিনাখন দেখিছোঁ ল'ৰা আছিল সিদিনাখন সুধিলোঁ ল'ৰাটো ক'ত মানে চাকৰি এৰি গুচি গৈছে কিয় চাকৰি এৰি গুচি গৈছে ডেট মিন্স তেখেতে যি 15-16 টকা বেতন পায় সেই বেতনৰ চাকৰিটো যদি ধেমাজিৰ পৰা আহি মানকাচৰত কৰিব লাগে অহা যোৱা মাহত এবাৰ ঘৰত অহা যোৱা কৰিলে যিটো খৰচ হ'ব আৰু ইয়াত ঘৰ ভাড়াকৈ থাকি যিটো খৰচ হ'ব তাৰ পইচা 1 টকাও নিটিকে তো আল্টিমেটলি চাকৰি এৰি দিছে আপোনালোকে সবে জানে আমাৰ টেট শিক্ষক এজন প্ৰণৱজ্যোতি মিলি তেখেতে আমাৰ জিলাৰ পৰা এজন টেট শিক্ষক ধেমাজিৰ পৰা মিলি এজন ল'ৰা আহি ইয়াত চাকৰি কৰিবলৈ যাওঁতে তেখেতে আল্টিমেটলি খানাপাৰাত সুইচাইড কৰি হেং কৰিব লগা হৈছে ফাঁচি লৈ ওলমি আছে
লেটাৰ লিখি থৈ গৈছে যে আমি ইয়াত চাকৰি কৰিব নোৱাৰোঁ। তো চৰকাৰে ইয়াতে ঠিক কওক ABCD পঢ়াব, অ পঢ়াবৰ কাৰণেও বেলেগ ডিষ্ট্ৰিক্টৰ পৰা মানুহ আনিব লাগিব। চকীদাৰ পিয়ন থাৰ্ড গ্ৰেড সৰু সুৰা কেৰাণীৰ যিখিনি কাম কৰা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সেইখিনি কাৰণে বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা মানুহ আনিব লাগিব। জিলাভিত্তিক কৰিব নোৱাৰে নেকি এইটো? জিলাত যদি 6000 মানুহৰ ইণ্টাৰভিউ হ'লেহেঁতেন চবেই নিজৰ ঘৰৰ ভাত খাই কৰিব পাৰিলেহেঁতেন। তাত যদি পৰীক্ষা যদি তেখেতসকলে ভাবে যে ইয়াত খেলি মেলি হ'ব, প্ৰব্লেম হ'ব, CC কেমেৰা লগাই দিয়ক। ছিষ্টেম আহি গৈছে আজিকালি। CC কেমেৰাত ৰাখি দিয়ক। যি CC কেমেৰাত বেয়া কাম কৰিব ধৰা পৰিব তাক এক্সপেল কৰিব, আমাৰ ক'বলৈ একো নাই। কিন্তু কিয় দক্ষিণ শালমাৰা মানকাছাৰ 350 কিলোমিটাৰ 10 দিন আগত 10 তাৰিখ 15 তাৰিখত পৰীক্ষা, 29 তাৰিখত পৰীক্ষা, 10 দিন আগত গৈ তাত থাকিব লাগিব, 5 দিন আগত গৈ 10 তাৰিখৰ আগত গৈ তাত থাকিব লাগিব। আৰু পৰীক্ষা শেষ হোৱাৰ পিছত গাড়ী নাপাব, যদি প্ৰাইভেট গাড়ীত আহিব, গভৰ্ণমেণ্ট চৰকাৰী বাছত আহিব খোজে। আমাৰ তাত ৰেলৱে কানেকশ্যন নাই, আপোনালোকে চবে জানে। অতি পৰিতাপৰ বিষয়, গোৱালপাৰা জিলা প্ৰশাসনে ছেপাৰেট ৰেলৰ ব্যৱস্থা কৰিছে গুৱাহাটীলৈকে, এইখিনি মানুহ লৈ যোৱাৰ কাৰণে আনাৰ কাৰণে। হোৱাট আৱাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ইজ ডুইং? আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে অকল আপোনালোকে আগতীয়া 5 দিন আগত যাওক এইখিনি কথা কৈ সামৰিছে। তেখেতে ইলেকশ্যনৰ সময়ত যদি মেঘালয়ৰ পৰা গাড়ী আনি ব্যৱস্থা কৰিব পাৰে, ৱাই নট দিছ টাইম? এই মানুহবিলাকে মেঘালয়ৰ পৰা যদি 100 মান গাড়ী আনি দিলেহেঁতেন, 200 মান গাড়ী আনি দিলেহেঁতেন, দুদিনৰ কাৰণে ৰিকুইজিশ্যন কৰি আনি দিলেহেঁতেন, এই ল'ৰাবিলাক একদিনে গৈ পৰীক্ষা দি ঘূৰি আহিব পাৰিলে। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কৰা নাই। আমাৰ 6000 মানুহ কি হওক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইচ্ছাকৃতভাৱে, মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইচ্ছাকৃতভাৱে, আমাৰ এমপ্লয়মেণ্ট ছিষ্টেমটো ইচ্ছাকৃতভাৱে অসম চৰকাৰে আমাক দক্ষিণ শালমাৰা মানকাছাৰ বাকী মানুহক যাতে চাকৰি নাপায়, যাতে ইণ্টাৰভিউ দিব নোৱাৰে, যাতে কলেজ বিচাৰি নাপায়, দুখীয়া যি BPL ফেমিলিবিলাকে যিবিলাক চাকৰি কৰিব, আজি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালীবিলাকে